মোবাইল চাই আছা ৰ মই দেউতাক কৈ দিওঁ দেউতা হা কি হ'ল দেউতা ভণ্টিহঁতে পঢ়িব আৰু মোবাইল চাই আছে হা সঁচা নে মিছা সঁচাই ৰ মই যাই আছো পহিলা কি হ'ল আহিলা কি কৰি আছা দেখা নাই নেকি মই কি কৰি আছো অলপ ব্যস্ত আছো ৰ'ব মই হা ব্যস্ত এই ব্যস্ত যাবে তো চলি বলি ব্যস্ত আছি চাই আপনার আপনার এই মাই মাই এই ভিয়া কি হ'ল এই বলে রে চাহি মই তো কৈছিলো না যে মই বিয়া নাপাতো ধনী ছোৱালী দেখা পাই পেলাই মোক টকা পইচা লৈ পেলাই মোক বিয়া পাতি দিয়া মোবাইল পাগল এজকল মোবাইল আরে বলে রে লগে লগে তোৰ নাতনে কেইটাক চাও নাতনে কেইটা হৈ পঢ়িবা আৰি মোবাইলত ব্যস্ত হৈ যায় কি বুলি ভাবিছা এই চিয়া মাৰ দিম এটা মাৰো মাটিত পলাই নেদাও প্ৰত্যেকটা মাৰ মই পিঠিত পেলাম কি বুলি ভাবিছা মই কি কৰিমে কি কৰিবি যাই দিছে মোক এনেকুৱা ছোৱালী মই বেয়া নাপাতো বুলি তেতিয়া কৈছো মই লক্ষা কুপ দিম মই ঘৰ মই বাহিৰ কৰি দিম মই হয়তো মই নিজে বাহিৰ হৈ যাম যাও নাতনেটো চাই লওক যাও এই যাও সরম নদীর জল যাও যাও এই এটা মোবাইল খালি নহব বল চলি বল চাই তো খাইতে নাই চুইয়াতে আমি মোবাইল চাই থকাৰ কাৰণে দেউতাৰ খং উঠিছে আমি পঢ়ো দে অলপ পঢ়ো দে আমি ও ছোৱালী দেখোন পঢ়ি আছে কত মোবাইল চাইছি ছোৱালী পঢ়ি আছে এনে মোক গালি গিলে পাৰলে কোথায় তই এইটো কি লৈ আছা হা এইটো কি লৈ আছা মই দেখা নাই হে মাই মই তো কথা ভাবছো এই মায়াকটোতো মোবাইল পাগলা গতিকে মোৰ চলিকেইটাও মোবাইল পাগলা এই যে গোপাল মাষ্টাৰ আছে গোপাল মাষ্টাৰক মাতি আনি আমি আলোচনা কৰি চলিকেইটাক টিউশ্যন দিওঁ তেতিয়াই মাকৰো মোবাইল যাব জেকৰো মোবাইল যাব কিন্তু গোপাল মাষ্টাৰ মস্ত ভাল কিন্তু এটা কথা হয় মাই বেচাৰা ল'ৰা ছোৱালী নাই কি ঠিক ভুল ল'ৰা ছোৱালীকেইটাকে ধুনীয়া মৰম কৰে তই কি কোৱা এতিয়া ভালে আছে দে অলপমান তাইৰো গতি লাগব আৰু ছোৱালীৰো গতি লাগব ভাল কাম কৰিছে তই এইটো আজি গধূলি যাম মই আৰু তুমি কি কোৱা ভালেই পা মানুহ এটা আহি ঘৰ আনো এতিয়া মুখে বাঢ়ি যাবি এতিয়া ক'ৰবাত দিছি টিউশ্যন মাষ্টৰ মাতি সাংসক দেখছিতো মাষ্টাৰ যাবে পিছত আকৌ গাখীৰৰ গিলাচটো মানে চাৰ খাওক দিমে শাক বইলটো চাৰ খাওক চলিকেইটাক যাম ইয়াত মোবাইল চাই বহি যাল কাৰণত মই কথা পাতো তাতে এইগিলা নহয় যদি এইগিলা হয় এই চাপ পিটিম এই চাপ কোপ দি ঘৰৰ বাহিৰ কৰি দিম এটা কোবো মাটিত পৰিব নেদাও প্ৰত্যেকটা কোব পিঠিত পেলাম মনত ৰাখবি যা ইয়াত আকৌ কেতিয়া মাতছো তই The daffodils, I wander lonely as a cloud that floats on high over fields and hills. When all at once I saw a crowd, a host of golden daffodils. বা ভাল হৈছে দে তোৰ কবিতাটো তুমি এটা কবিতা মাতাচোন Twinkle lady with the hawa honda hotira আইও মাই আধা পাৰা হৈছে দেই এনেকৈ মাতি দিব বাকী কিন্তু পাৰিবি দে তহঁতৰ ক'ত যাম দেউতা গেছি মোবাইলটো ওলাই চাওঁ দি আমি দে মোবাইল চাই আছা আৰু সেই ধুতিৰে হেলি মোবাইলটো নাচবি সেই লুকি থবি দে নহ'লে মোক গালি পাৰব গোটাই মোৰ সন্মান নেখেদবি দে বাপা আৰু দে হ'ব দে না চাপ
মানে হওক আচ্ছা যোৱাকালিখিনি ৰাতি পঢ়িলানে গুড দেউতাৰে ক'ত গৈছে কামত গৈছে মাৰ গেম খেলি আছে আচ্ছা হেৰি কৰা যোৱাকালিখিনি এবাৰ ৰিভাইজ কৰাচোন কি চাই তলফালে চাই পঢ় ভালকৈ পঢ় আমাৰ বাইদেউ টিউশ্যন মাষ্টাৰৰ লগত প্ৰীতি এইকাৰণেতো 24 ঘণ্টাই মোবাইলত ৰ বাপেকে আজি সৰু সুৰা কৈ দিব লাগিব পঢ়িলা আহিছোঁ দিয়া ভালে আছে ভাল আপোনাৰ নিচিনা মানুহ যদি মই আগতে পালো হয় কপালখনেই বয়া এইটো যে কি পালো সাপন্ন কিবা সৰু ডাঙৰ আছে হ'লেও। এতিয়াও মই ৰেডি হয় নেকি আইতা বৌৰে দেখছা মাষ্টাৰৰ লগত নীলিমাই কৰি আছে দেখছি চৰিত্ৰ বৈৰেৰে মোৰ আপাটোক তাৰমানে এৰি দিব আন পাইছোঁ এই চৰিত্ৰ হিনা বোৱাৰী আনিছে আপুনি মইতো নাজনো দেখাত ভাল ঘৰৰ সেইকাৰণে আনিছিলোঁ দে বাপেকে যি হয় হ'ব মাষ্টাৰৰ ভন্যাক আজি মই কৈয়ে দিম যা কগি যা নহ'লে এখন সংসাৰ হৈ নাথাকে যাওঁ মই ক'বা এতিয়া আপুনি যোৱাৰ পিছত মই কেনেকৈ থাকিম আহা ৰাতি 9টা বজাৰ পিছত ফেচবুকত আহিব হোৱাটছআপ কৰবে বাছ 9টাৰ পিছত মই নৰোঁ কিয় ই আমাৰ সৰুটোই ৰাতি মহৰীৰ তলত কাহি মৰে পুৰা ৰাতি এনেকৈ পোহৰ কৰে তেতিয়াহ'লে কি কৰা যাব কালি আপুনি অলপ সোনকালে হ'ব না এতিয়া আপুনি যাওক এতিয়া আমাৰ টিউশ্যন ছাৰে আমাৰ মাকো টিউশ্যন কৰিছে আমাৰ লাজে লাগে হয়ো দেই সেইকাৰণে মোক ছাৰে চকলেট দে মাষ্টাৰ নিব তুমি মই তোনাৰ মাষ্টাৰ দাই অতি সৰু সুৰাহঁতৰ ঘৈণীয়েকৰ লগত সদায় চলিক টিউশ্যন কৰিব যাইছোঁ কালি তাতে লিলিমাই ক'ত থাকে ইফালে সদায় ৰাতিপুৱা চলিকো টিউশ্যন কৰে ঘৈণীয়েককো টিউশ্যন কৰে গম পাইছ মোৰ কপাল খালাক সেইগলা কৰি বস্তিৰ সদায় টিউশ্যন যায় সদায় টিউশ্যন তুমি কেনেকৈ গম পালা মই সিহঁতৰ তাত গাখীৰ খিৰাও কাম কৰোঁ সেনেকৈ মই সদায় গম পাওঁ মোৰ তাত কি অভাৱ আছিল সি যে বেলেগ তিৰি বিস্ত্ৰী গাছি আহো খাজি দিম ভালকে মই বাপা তুমি কথাটো কৈ বহুত ভাল কাম কৰিছ তুমি এতিয়া মোৰ চলিবলৈ নাই কাৰণে এই দুবলা কৰিছে মোক মই যে কথাটো ক'লো তুমি কাকো নকপা কিন্তু ইফালে মাষ্টৰ দেখো নকপা মই মৰি গ'লেও নকওঁ তুমি চিন্তা নকৰিবি এনেকৈ মই মৰাই জুইটো যাবা হে বাকী যোৱা তুমি বেচা দে মই দে চাম্পা চাম্পা এই চাম্পা আজি দেখোন মোবাইল অন নকৰাতে নেটৱৰ্ক পাই আছে যা পানী এগিলাচ লৈ আছোন যা মই বহিম পানী এগিলাচ লৈ আনাচোন যা পানী দিব এটা দিব তি সৰু ধুনীয়াকৈ দিব যাক আমাৰ তাত 8 বাৰ ফিল্টাৰ কৰা পানী তাতে 10 বাৰ ফিল্টাৰ কৰা পানী পাব তাতে গেলি আপোনাৰ পাথৰ নহয় যাক তাতে খাব যাক মই দিব নোৱাৰোঁ এই কামৰ আকৌ কোনে মাৰি
ই পেটা ঘুচে ৰ একো বাপেকে মই চাই লওঁ হে নাখাওঁ তোৰ পানী হে পানী দিয়া মানুহ মোক বহুত আছে গা হৌ মালিকটি সৰু দেখো এতেও জোক খোলা লগাই দেও আছে আও ই আৰু কোৰপা আহিল গৰুকো পানী খুৱাবা আছে দানা দিবা আছে ঘাঁহ দিবা আছে খিৰাবা আছে ই ক'ত আকৌ লটাং লটাংকৈ ঘূৰি আছে হে ক'ত গৈছিলি তই হে মোৰতো বাদ দে আগতে কথা এটা কওঁ শুনুক ডাঙৰ কথা কিনো কথা হ'লে ইমান ডাঙৰ খুৰী অঁ মাষ্টাৰ দিন আহি টিউশ্যন কৰি দিয়াম মইনা অঁ কালি পলাই যোৱাৰ প্লেন কৰিছি হা কি কৈছে সঁচা নে মিছাও সঁচা নে মিছাও সঁচাই সঁচাই মই আপোনাক মিছা কম নে তই ইমান বিশ্বাস আছিল হে আজিকালি গাখীৰ খুৱাই সাপ পুহি দেখি লাভ নাই গম পাইছি এই সব খাইনাই বস্তি সব খাইনাই মোবাইল হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম মেছেজ এ সব কৈছি বৈতে মাছৰ কাছে আছো নহয় হা যা তই যা যা ঠিক আছে, মই যা আহিছোঁ। যা মাষ্টৰ হাই মাষ্টৰ মাষ্টৰ হাই মাষ্টৰ হাই গোপাল মাষ্টৰ মই কিশোৰ মহাজন ক'ত গৈছি গোপাল মাষ্টৰ ক'ত গৈছি তই দৰাক দি থবি মাষ্টৰে টিউশ্যন কৰিব যায় নে মোৰ টিউশ্যনত লিলি মাই কৰিব যায় অ মোক গোৱালে আহি কৈছে কথাটো গোৱালো মই দি শুনলো হা আৰু মাষ্টৰক ক'বা মোৰ ল'ৰা ছোৱালীক যিকেইদিন টিউশ্যন কৰিছিল মই পইচা দিব নোৱাৰো টিউশ্যন ফিৰাই দিম মই মই যাওঁ দৰাক দি থবা ভাল পাইছো এইবাৰ কৈছিল এইবাৰ ক'ত ফিল্টাৰ পানী খাই খা ভালে আছিল আই টিউশ্যন মাষ্টৰ আছিল নাই নাই টিউশ্যন ফিৰাই দিব লাগিব একাই ভাল লাগে তই টিউশ্যন ফিৰাই দি দি মই টিউশ্যন ফিৰাই দিওঁ যা ক'ত যা পেকটো দিয়া তোমাৰ কষ্ট হ'ব লওক নাই তাই নাই এইটো ডাবল ফিল্টাৰৰ পানী নহয় নো যদি ডাবল ফিল্টাৰৰ পানী হয় আজি মই দুৰ্গা ৰূপ দেখবো মা কালি দুৰ্গা কালি দেখবো আজি মই চহান কালিও দেখবো আজি মই ৰক্ত খাই পেলাম মই কোনে তই মই টিকৰৰ বন্ধে কাকে আছে আমি যি ভাল পাওঁ ভাল পা কেনেকে ভাল পা হে মোবাইলত মোবাইলত কিয় তোৰ মতা নাই নিজৰ হা কি হ'ব কি থাকি এবাৰ ওলাও নাযাওঁ মোৰ ঘৰৰ পৰা ওলাও এতিয়া যামে ওলাও বুলি কৈছো ওলাও 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 ঐ কেনে কৰে হে ওলাও কিয় যামে যাম মোৰ ঘৰৰ পৰা ওলাও আৰু জেগাটো কতে মই দেখা নাপাওঁ ইটা কি হল হ্যাঁ ইটা বিষয় বিক্রি তো এটা হবে আছে তিনি এর পেছনে রাস্তা কেন আছে হ্যাঁ মাস্টার এটা এই কাম করে রাস্তা পয় ও পিছা কাম গাড়ি লাগছিল নাকি হ্যাঁ লাস্ট সারাম না ধরে মোর হাত খাই গেল সাহেবা মোর নাম্বার বিলে তো দেনছি আমি যে বেলেগ দিলে লাগে তো হ্যাঁ হাত মোর কো মোক গাখীৰ খুৱাইছিল
কণী হৈছিল নে কিবা ওজাৰ দ্বাৰাই কৈছি মই একো নাজানো আজিৰ দিনত এইগিলা ওজা বিশ্বাস কৰা তই অন্ধবিশ্বাসৰ দিনতে আছা তই হা কি সৰু সৰু আহি কি কৈছি জানা তোক টিউচন কৰিব নেদে টিউচন ফিৰে হৈ গেছি তই নাচবি আৰু চোতালো লাজ আছে হেৰি তোৰ তোমাৰ শপত আজিৰ পৰা মই টিউচনত ততো নকৰোঁ হা টিউচন তই তই কেনেকৈ ভাত দে পাৰবি কি কৰি তাই ফিৰে হৈ গেল আৰু বা কাক কোনি কৈছি আৰু তই টিউচন নাপা তোমাৰ শপত আজিৰ পৰা তই তোৰ হাতত খাই খাই মোৰ দেহাতে শেষ কৰি পেলছা মোৰ চুলি যাই যে শেষ হৈ গেল মোৰ আজিৰ পৰা মই সকলো পাহৰি গ'লো তোমাৰ লগতে সংসাৰ কৰিম মুখে কৰি দিবা দে হ'ব দে মানুহৰ ভুল হয়ে তই যাতে আৰু আমাৰ ভুল নকৰা মোক মাফ কৰি দিছা দিছো দে এতিয়া যাওঁ ভাত খাবি যাওঁ যাওঁ ঘড়ীখন কি হ'ব নেকি কি মাফ কৰি দিছা দুই বস্তা দিছো দে যা মোবাইল লোৱা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক যি মানুহে মোবাইলত মেছেজ খেলোৱা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাতি ৰাতি ফেচবুক খেলোৱা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাতি ৰাতি হোৱাটছআপ খেলোৱা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আহয়া ওলায়া আহয়া ওলায়া মোবাইল বন্ধ করো ওলায়া অ বাপা কি হৈছে এ মাই বরেরে কানি দিছিলি নহয় অ এই বরেরে পলে গেছি মোবাইলের কারণে এই গতিকে অন্যখানে কচুরে চলি কিটাক মই লৈ ফেলে কি কৰিম আৰু ও এনকে থাকলে আহিব মৰিটো না অন্যখান কচু আহিবা নালাগে আহিতো জাগাই নাই কি কোৱা এখানে চলি কিটা এটি কোনি চাব মই বুঢ়ো হৈছো উপায় নাই আহিলে আকৌ জোত লগাব আকৌ গুচি যাব মান সন্মান ইজ্জতৰ কথা আছে দিনক দিনে ছোৱালীকেইটা ডাঙৰ হৈ আছে আমি চব ফালে চাব লাগিব মান সন্মান বচাব লাগিব ছোৱালীকেইটাৰ ভৱিষ্যত মই চিন্তা কৰিব লাগিব সেই বুলি কথা কৈছো আহয়া ওলায়া বন্ধ কৰক বন্ধ কৰক মোবাইল বন্ধ কৰক বন্ধ কৰক মোবাইল বন্ধ কৰক বন্ধ কৰক এনেকুৱা নালাগে 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 এ মাই এইটো শুনি আছে ও পাই আছিল সোমাই হয়নে আকৌ যদি দেখি দিব ও সিতাই আই বাড়ি তোরা তো বাড়ি তোরা র বাসা র তো কাছে কি করো র কি হল তই কি হইছে একে মোৰ ভুল হৈছে দিয়ক মা এই মোবাইলটোৰ কাৰণে মই চব হেৰাই দিলোঁ ইমান ধুনীয়া সুখৰ সংসাৰ মই চব নিমিষতে শেষ কৰি দিলোঁ মোক মাফ কৰি দিয়ক তোর মাপ সাপ নাই তুই যা এরপরে যা এনেকুৱা নালাগে 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 তুই যা বলি কইছিস না একবার উলাও চলি তো আর কই লাভ নাই যা করে চলা তুই মোর জীবন ধ্বংস করলি মোর আপনার জীবন ধ্বংস করলি যা নালাগে নমস্কাৰ আপোনালোকে নিশ্চয় এইচ মাষ্টাৰ প্ৰডাকশ্যনৰ ভিডিঅ'বোৰ চাইছে যদিহে চাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ